গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই হাঁহৰ মাংস মই কেনেদৰে বনাওঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মাৰি ল'লোঁ হাঁহজনী, এতিয়া চফা কৰিম। এয়া গৰম পানীত দিছোঁ, এতিয়া চফা কৰিম। বহুত গৰম হৈ আছে। কটাখিনি দেখাই নাথাকিলোঁ আৰু আধা মাংস লৈ লৈছোঁ। এইফালে কোমোৰা কাটি থকা হৈছে। মছলাৰ ভিতৰত মই লৈছোঁ আদা নহৰু পেষ্ট, এয়া পিঁয়াজ, তেজপাত, জিৰা, ৰেড চিলি, ধনিয়া, লং ইলাচি, ডালচেনি আৰু কেঁচা জলকীয়া কেইটামান। আৰু লৈছোঁ মই বিলাহী দুটা কাটি লৈছোঁ। যিহেতু হাঁহ মাংসৰ লগত জহা কোমোৰা আৰু আলু দি বনালে খাই বহুত টেষ্টি লাগে, সেইটো কাৰণে ময়ো বনাইছোঁ জহা কোমোৰা আৰু আলু দি কিনে। এইখিনি প্ৰথমতে মই পিঁয়াজখিনি দি লৈছোঁ। তাৰ পাছত মই আদা নহৰু গোটেই মছলাখিনি এনেদৰে দি দিছোঁ, এটা এটাকৈ দি নাথাকিলোঁ আৰু। এইখিনি মই ৰঙা হোৱালৈকে ভাজি লৈছোঁ, অলপ আমলীয়া হোৱালৈকে। এয়া হৈ গৈছে, এতিয়া মই মাংসখিনি দি দিছোঁ। এতিয়া মই দিম সোৱাদ অনুসৰি নিমখ, হালধি, কিনে ভালদৰে মিক্স কৰি দিম। এতিয়া মই ঢাকনিখন মাৰি দিম। এয়া হাঁহ মাংসখিনি অলপ ভাজি লোৱাৰ পাছত এতিয়া মই কোমোৰাখিনি দি দিম। এয়া কোমোৰাখিনি দি দিলোঁ, ভালদৰে লৰাই দিম। এয়া ভালদৰে মিক্স কৰি ল'লোঁ, এতিয়া ঢাকি দিম ঢাকনিখনে। এয়া চাওক ইমান ধুনীয়া কালাৰ আহিছে। এইফালে মই গৰম পানী কৰি থৈছোঁ, এয়া অলপ লাগি লাগি ধৰিছে। মই এতিয়া গৰম পানীখিনি দি দিম, অলপ লাগি লাগি ধৰিছে। অলপ থুপথুপীয়া কৰিম, যিহেতু কোমোৰা দিছোঁ, থুপথুপীয়া কৰি দিম। এয়া লগে লগে উতলি গৈছে। পানী দিয়াৰ লগে লগে উতল আহি গৈছে, মই গৰম পানী দিয়াৰ কাৰণে। মাংসখিনি হৈছেগৈ, মই এতিয়া দি দিম মিট মছলা। তাৰপিছত দি দিম ধনিয়া। এয়া মোৰ হাঁহ মাংস ৰেডি। ইয়াম্মি! হাঁহ মাংস খাই কেনেকুৱা লাগিলে?